জানিছোঁ নৱৰত্ন নামলৈ ঘৰুৱা ধৰিব।
ঠাইসকলৰ বহুত ইমান দূৰ দূৰণিৰ পৰা আহিছে আমাক আহি এই সময় নাম পৰিৱেশন কৰি দেখুৱাই তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। যিহেতু প্ৰতিযোগিতা আমি প্ৰতিযোগিতাৰ ভাৱে চাবই লাগিব, নাম ভাল লিখিছোঁ পায় যথেষ্টখিনি আছে, প্ৰতিযোগী থাকিব পাৰে সেইখিনি আমাৰ বিচাৰত তেতিয়াহ'লে সামগ্ৰিকভাৱে আমি আপোনালোকৰ সন্মুখীন কৰিছোঁ আৰু অনাগত দিনত আৰু ভাল হ'ব তাৰ বাবে আপোনালোকে চেষ্টা কৰিব। যিখিনি ৰৈ গৈছে কিবা সেইখিনি যাতে ভাল কৰিবলৈ চেষ্টা কৰিব। কৃষ্ণ আমি চৰকাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ ছোৱালী কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কোনো মঙলদৈ আমি উপস্থিত হলোঁ যে হৰিগাঁৱৰ অনিয়মত আমাৰ এই বেতনী গাঁৱৰ মাজত বোৱাই থৈ গৈছে আৰু এই সুযোগে আমি আজি গাঁৱতে এগৰাকী উদ্যোক্তা পৰিৱেশৰ পৰা এগৰাকী প্ৰধান অৱস্থাৰে চৰ্চা জনাব বিচাৰিছোঁ। তেখেতক কমিটি পৰিষদৰ সদস্য শ্ৰী বিজয় কুমাৰ ডেকা। আমি সন্মানীয় ইহান দল পূর্বের মহানগর